মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পাঠ্য বৰগীতটিত থকা প্ৰশ্নাৱলীৰ উত্তৰ দিবলৈ ওলাইছোঁ। আজি মই 1 নম্বৰ প্ৰশ্নত থকা চমু প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ ওলাইছোঁ। 1 নম্বৰ, চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ হ'ব, কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে। খ, সনক সনন্দ যোগী যাহাকো থিয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ হ'ব, সনক সনন্দ আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে। গ, কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ হ'ব, কবিয়ে বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। খ, বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ, বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। ঙ, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। প্ৰথম চ, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ, কবিয়ে বান্ধৱ বুলি ভগৱানক সম্বোধন কৰিছে। দ্বিতীয় চ, মোহপাশ মানে কি? উত্তৰ, মোহপাশ মানে সংসাৰৰ মায়াৰ বন্ধন।